এয়া চাওক আয়ান আৰু দাদা মানে বাবু আমাৰ প্ৰহৰ শৰ্মা দুয়োটাই পূৰা ব্যস্ত। এতিয়া বাজিছে আপোনাৰ 9টা, ৰাতি 9টা বাজিছে আৰু আমাৰ দুই ব্ৰাদাৰ্ছ পূৰা একেবাৰে একো নাই, তুমি লিখা, ভাইটিকো শিকাই দিয়া। সি মাত্ৰ স্কুল গৈছিলেহে, লকডাউন দিলে, তাৰপাছত ঘৰতে অনলাইন ক্লাছ কৰি আছে। কিন্তু কি হ'ব, কথা নাই বাৰু, তেনেকৈ হ'লেও যি শিকিছে তাকেই ভায়েকক শিকাই আছে। আমাৰ ভায়েকক আকৌ চাওক, ভায়েকৰ মতি গতি নাই পঢ়াত, সি কেৱল কেনেকৈ পেজকেইটা ফাৰে সেইটোৱে ধান্দা। বেটা বেটা কি কৰিছা তুমি? বেটা কি কৰিছা? বাবু ভাইটিক এটা দেখাই দিয়াচোন কিবা কি। 3 2 অঁ 3 2 উল্টা হৈ গ'ল। 1 2 3 3 2 কিন্তু উল্টা হৈ গ'ল নহয়। মই লিখি দিম নেকি শুদ্ধকৈ? উল্টা হ'লে হ'ব? ঠিক আছে বাৰু। তুমি আৰু কি মাতিছা? অহ' ফ্ৰেণ্ডছ চাওক দেই, 4 লিখিছে। ধুনীয়া হৈছে দেই বাবু, গুড বয়। বেটা তোমাক আৰু দাদাৰখন কিয় লাগে? এইটো লোৱা তুমি, এইটো লোৱা, তোমাৰ আছে, তোমাৰ মস্ত প্ৰকাণ্ড বহীখনে দি দিছোঁ। এইটো কি বাৰু? 5 এইটো কি? এইটো হোৱা নাই, ভুল হৈছে নেকি? আচ্ছা অঁ উল্টা কৰি দিয়া। বেটা নিদিবা, গালি নিদিবা, এতিয়া ভাইটিয়ে নপঢ়িবই আকৌ। বেটা নাখায়, কলম নাখায়, বিন্ধি যাব। এইটো লোৱা, দাদাৰ কলম, এইটো তোমাৰ কলম, লিখা। ভালকৈ পঢ়িব লাগিব। অনলাইন দিবই লাগে নে অফলাইনে দিব লাগে বা? তোমাৰ অনলাইন এক্সাম নেকি? অনলাইন অফলাইন যিয়ে কি নহওক, আমাৰ দুই বেটাই কিন্তু পূৰা ধামাকা মচাই দিব, হয়নে? তেন্তে ফ্ৰেণ্ড বাই ইহঁতক পঢ়া আৰু মোক শিকাই আছে। তেন্তে গুড নাইট। হোৱা নাই, আকৌ দেখাবা নেকি? অ' বহুত আছে দেই, এই ধুনীয়া লিখিছা। হ'ব নেকি আছিলে? নহয় দি দেখাম। অঁ এই ধুনীয়া লিখিছা দেই, গুড বয়। এই দুটা গুড বয় মোৰ। আমাৰ 6টা গুড বয়টো একদম সাংঘাতিকে ব্যস্ত। এই বেটা কিতাপ ভৰিৰে নোচোৱে। অঁ ধুনীয়া হৈছে দেই। তেন্তে ঠিক আছে বাৰু, আজিলৈকে বাই। কি লিখিবা বাৰু? বহুত চিন্তা হৈছে নেকি বেটা? বহুত চিন্তা হৈছে তোমাৰ? কি লিখিবা, কি নিলিখিম? কবিতাই লিখোঁ নে গানেই লিখোঁ? কলম কামুৰি পাত্তা পোৱা নাই দেই। নালাগে বেটা, ক'লাত আকৌ কিয় আহিলা? পঢ়োতে ইমান ভাগৰ লাগি গ'ল, কোচত আহি গ'ল।